Good morning everyone. মই বৰ্ণালীয়ে স্বাগতম জনাইছো আপোনালোকক Baruahsistersinfo অন্য এটা ভিডিঅ' লৈ। আপোনালোকৰ ৰাতিপুৱাৰ খোৱা লোৱা হ'ল নে? আমাৰ ৰাতিপুৱাৰ খোৱা লোৱা হৈ গৈছে। এতিয়া মই যাবলৈ ওলাইছো পাকঘৰত দুপৰীয়াৰ ভাত সাজ ৰেডি কৰিম বুলি। আজি মই আপোনালোকৰ বাবে লৈ আহিছো দুটা ধুনীয়া ৰেচিপি। এইকেইদিন খুব গৰম দি আছে নহয় জানো? এই গৰমৰ কাৰণে আমি টেঙা খাই খুব ভাল পাওঁ বা টেঙা খাবলৈ মন গৈ থাকে। সেইকাৰণে আজি মই আপোনালোকৰ বাবে টেঙাৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু আনটো হৈছে মাছৰ ৰেচিপি। মই আজিৰ ৰেচিপি দুটা কেনেকৈ বনালোঁ বা কি কৰিলোঁ এই সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব শেষত যে আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কাৱৈ মাছৰ আঞ্জাখন বনাবৰ কাৰণে মই মিডিয়াম সাইজৰ কেইটামান কাৱৈ মাছ ধুই পখালি চফা কৰি লৈছোঁ আৰু লৈছোঁ এটা পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কেইকহামান নহৰু লৈছোঁ, সামান্য পৰিমাণৰ আদা লৈছোঁ আৰু কেইটামান জলকীয়া লৈছোঁ। এতিয়া এই গোটেইখিনি সামগ্ৰীয়ে মই গ্ৰাইণ্ড কৰি ল'ম। মছলাখিনি গ্ৰাইণ্ড কৰা হৈ গৈছে। এতিয়া গেছত এখন পেন বহুৱাই ল'লোঁ আৰু এই পেনখনত প্ৰথমতে মই ভাজি ল'ম কাৱৈ মাছকেইটা। তাৰ বাবে মই পৰিমাণ মতে দি দিছোঁ সৰিয়হৰ তেল। এতিয়া মই তেল অকণমান সৰহকৈ দিলোঁ কিয়নো এইখিনি তেলতেই মই আঞ্জাখিনি বনাই ল'ম। তেলখিনি গৰম হ'বলৈ মই দি ল'লোঁ আৰু আনফালে মই এতিয়া শুকান মছলা যিখিনি ল'ম সেইখিনিৰ এটা মিশ্ৰণ বনাই ল'ম পানীৰে সৈতে। তাৰ বাবে মই অকণমান পানী লৈছোঁ আৰু তাত দি দিছোঁ হাফ টি স্পুন মানে হাফ চাহ চামুচ হ'ব এইখিনি হালধি গুড়ি, হাফ চাহ চামুচ ধনিয়া গুড়ি, হাফ চাহ চামুচ জিৰা পাউডাৰ। এতিয়া ধুনীয়াকৈ গোটেইখিনি মই মিলাই ল'ম। এনেকুৱাকৈ বনালে কি হয় মছলাখিনি পুৰি যোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে। সেইকাৰণে মই বেছিভাগে এনেদৰেই বনাওঁ। ইপিনে তেলখিনিও মোৰ গৰম হৈ গৈছে আৰু মাছখিনি এতিয়া মই ভাজি ল'ম। তাৰ বাবে প্ৰথমতে মই ইয়াত দি লৈছোঁ পৰিমাণ মতে নিমখ আৰু পৰিমাণ মতে হালধি গুড়ি। মই দুই ধৰণে মাছ ভাজোঁ, কেতিয়াবা এনেদৰে ভাজোঁ আৰু কেতিয়াবা কেঁচাই থাকোঁতে হালধি গুড়ি আৰু নিমখ সানি পেলাইও ভাজি লওঁ। এতিয়া মাছখিনি মই এটা এটাকৈ দি ল'ম আৰু ভাজি ল'ম। মাছখিনি আপোনালোকে যেনেদৰে ফ্ৰাই কৰিব বিচাৰে সিমানখিনিয়ে ফ্ৰাই কৰিব পাৰিব। ইয়াতে কোনো ধৰা বন্ধা নিয়ম নাই যে এনেকৈ কৰিব লাগিব বা তেনেকৈ কৰিব লাগিব। মাছখিনি এফালে মই সিজাই ল'লোঁ আৰু আনফালে সিজিবৰ কাৰণে মই মাছখিনি এনেদৰে লুটিয়াই দিম। মাছখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই এইখিনি প্লেটত নমাই ল'ম আৰু মাছখিনি নমোৱাৰ পিছত ৰৈ যোৱা সেই একেখিনি তেলতেই মই এতিয়া আঞ্জাখন বনাই ল'ম। এতিয়া প্ৰথমতে মই সেই একেখিনি তেলতেই দি লৈছোঁ সৰু সৰুকৈ কাটি লোৱা এটা পিঁয়াজখিনি মই বহুত বেছি নাভাজোঁ, অকণমানহে ভাজি ল'ম। পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে। এতিয়া ইয়াত দি লৈছোঁ গ্ৰাইণ্ড কৰি লোৱা কেঁচা মছলাখিনি। ইয়াতে মই দিছোঁ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। এতিয়া কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে মই কেঁচা মছলাখিনি ভাজি ল'ম। কেঁচা মছলাখিনি 2 মিনিট সময় ভাজি এতিয়া মই তাত দি দিম পানীৰে সৈতে বনাই লোৱা শুকান মছলাৰ গুড়িখিনি আৰু এইখিনি দিয়াৰ পিছতো মই 2 মিনিট সময় মছলাখিনি ভাজি ল'ম। এয়া চাওক মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত দি দিছোঁ এবাটি পানী। মাছখিনিৰ ভিতৰত যাতে মছলাখিনি ধুনীয়াকৈ সোমাই যাব পাৰে তাৰ বাবেই মই এবাটি পানী দিছোঁ আৰু এতিয়া এই পানীখিনি মই ধুনীয়াকৈ উতল আহিবলৈ দি ল'ম।
এয়া পানীখিনিয়ে ধুনীয়াকৈ উতলি মাৰিছে আৰু এতিয়া ইয়াত মই এটা টমেটো দীঘল দীঘলকৈ কাটি দিলোঁ আৰু তাৰ লগতে দি দিছোঁ গোটেই মাছকেইটাও। এতিয়া মাছকেইটা দিয়া হোৱাৰ শেষত মাছখিনি আৰু টমেটোখিনি অকণমান মিলি যাবৰ কাৰণে মই গেছৰ ফ্লেমটো ল'ত ৰাখি ঢাকনি মাৰি অকণমান সময়ৰ কাৰণে থৈ দিম। ঘূৰি আহিলোঁ অকণমান সময়ৰ পিছত আৰু এতিয়া ইয়াত মই দি দিম পৰিমাণ মতে নিমখ। নিমখখিনি মই টেষ্ট কৰি পেলাইয়ে দিছোঁ, যিহেতু আমি মাছ ভাজোঁতে নিমখ দিছিলোঁৱে, সেইকাৰণে মই টেষ্ট কৰি দিছোঁ। আপোনালোকেও তেনেদৰে টেষ্ট কৰি পেলাইয়ে নিমখখিনি দি ল'ব। এয়া ৰেডি হৈ গ'ল মোৰ কাৱৈ মাছৰ আঞ্জাখন। এতিয়া গেছটো অফ কৰি এইখিনি মই নমাই ল'ম। মাছটো বনোৱা মোৰ হৈ গ'ল। এতিয়া মই টেঙাখিনি বনাই লৈছোঁ। টেঙাৰ চাটনি বনাবৰ কাৰণে মই 3 পাতি টেঙা লৈছোঁ কেইডালমান। ঠাই বিশেষে এই টেঙাবিধৰ নাম বেলেগ বেলেগ হয়। আমাৰ এইখিনিত ইয়াক 3 পাতি টেঙা বুলি কয়। আৰু লৈছোঁ কেইডালমান মেষ্টা টেঙা। এই দুয়োটা টেঙাই মিক্স কৰি পেলাই মই এতিয়া টেঙাৰ চাটনিটো বনাই ল'ম। প্ৰথমতে এইখিনি মই ধুনীয়াকৈ কাটি ল'ম। দুয়োবিধ টেঙাই এনেদৰে মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু এতিয়া পেন এখন গৰম কৰি 2 চামুচ তেল গৰম হ'বলৈ দি ল'ম। তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ সৰু সৰুকৈ কাটি লোৱা এফাল পিঁয়াজ, সৰু সৰুকৈ কাটি লোৱা কেইকোহামান নহৰু আৰু কেইটামান ধান জলকীয়া। আপোনালোকে ডাঙৰ জলকীয়া দিব পাৰে। মোৰ এনেদৰে খাবলৈ মন কৰিছিলে, সেইকাৰণে মই ধান জলকীয়া দি লৈছোঁ। এতিয়া পিঁয়াজখিনি আৰু নহৰুখিনিৰ কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে মই এইখিনি ভাজি ল'ম। বহুত বেছি নাভাজোঁ। পিঁয়াজখিনি আৰু নহৰুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত মই দি লৈছোঁ কাটি লোৱা দুবিধ টেঙাই। টেঙাখিনি মই ল' টু মিডিয়াম ফ্লেমত সিজাই ল'ম। টেঙা পাতখিনি অকণমান মৰহি গৈছে। এতিয়া মই তাত দি দিছোঁ পৰিমাণ মতে নিমখ। নিমখখিনি দিয়াৰ পিছতো চাটনিখিনি মই ল' টু মিডিয়াম ফ্লেমতে সিজাই ল'ম। এয়া টেঙাৰ চাটনিখিনি মোৰ ৰেডি হৈ গৈছে। আপোনালোকে যদি টেঙা বেছিকৈ খাব নোৱাৰে, তেতিয়াহ'লে অকণমান ইয়াতে চেনি দিও ল'ব পাৰিব। মই কিন্তু টেঙা খায়ে ভাল পাওঁ আৰু সেইকাৰণে মই ইয়াতে চেনি ব্যৱহাৰ কৰা নাই। গোটেইখিনিয়ে মোৰ ৰেডি হৈ গ'ল। এতিয়া মই খাবৰ কাৰণে থালখন ৰেডি কৰোঁ। এয়া থালখন মই ৰেডি কৰিলোঁ। থালখনত আছে মোৰ এবাতি ভাত আৰু অকণমান আগত বনাই লোৱা টেঙাৰ চাটনিটো। তাৰ লগতে আছে লেচেৰা আৰু আলুৰ ভাজি, মচুৰ দাইল, ডাঙৰ মাছ যিটো মই জিকাৰে বনাইছোঁ, তাৰ লগতে কাৱৈ মাছৰ আঞ্জাখন লৈছোঁ, কেইটামান মিঠাই আৰু লগতে আছে চেলাড। চেলাডত আছে মোৰ পিঁয়াজ, টমেটো, তিয়ঁহ আৰু গাজৰ। এইখিনিৰ ওপৰত মই কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান দি লৈছোঁ। থালখন আপোনালোকে দেখিলে নহয়, মোৰ দুপৰীয়া থালখন ৰেডি হৈ গ'ল। এতিয়া খাই লৈছোঁ। আকৌ লগ পাই আছোঁ খোৱাৰ পিছত। খাই বৈ অকণমান আজৰি হ'লোঁ। আপোনালোকৰ দুপৰীয়াৰ ভাত সাজ খোৱা হ'লনে? আজি মই আপোনালোকৰ বাবে আমিষ থালত যিখিনি ৰেচিপি দেখুৱালোঁ, আপোনালোকৰ চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কোনোবাই যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি পেলাই ছাবস্ক্ৰাইবৰ কাষতে থকা বেলটো মাৰি অলটো মাৰিবলৈ নাপাহৰিব। তেন্তে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে সৈতে। বাই বাই।